বিশ্বাস নকৰোঁ, মিডিয়াক বিশ্বাস মই কৰা নাই, কৰিব পৰা নাই এতিয়ালৈকে মই। সেইকাৰণে নিউজ ফাৰ্ষ্ট পৰা আৰম্ভ কৰি গোটেই মই নাচাই এতিয়া। এইটো কোনে কৰি আছে ছাৰটো গম নাপাওঁ। APHLCৰ ছাপোৰ্টৰ নিউজ আমিতো তেনেকুৱা নহয়, নিৰপেক্ষ মিডিয়া ৰিলেটিভ একে হ'লে ছাৰ চেনেলবিলাক হাউচবিলাক ন ছাৰ, মিডিয়াটো সদায় নিৰপেক্ষ হ'ব লাগে, কাৰো পক্ষত নহয়, ৰাজ্যৰ পক্ষত। গতিকে কাৰো পক্ষত ক'ব নোৱাৰে। নিউজ মিডিয়া এইবোৰ কথা মোক ক'ব নালাগে, মাথা গৰম উঠি যায় মোৰ। এতিয়া যি দেখিলোঁ নহয়, মই কিমান 3 মাহ 4 মাহ মই যি দেখিলোঁ নহয়, একটা পজিটিভ মই দেখাই নাই। সেইকাৰণে মই ভাল নালাগে। প্ৰেছ যিমান প্ৰেছ, মই 4টা নে 5টা গ্ৰুপ প্ৰেছ কাংগ্ৰাৰ নিচিনা অকৰা বুদ্ধা প্ৰচাৰ কৰকচোন চাওঁতে। মই এইবোৰ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে, মানে ইণ্ডিপেণ্ডেণ্ট হয় না? নাই নাই, মই ছাৰৰ এগেইনষ্টত আজিলৈকে নিউজ কৰাই নাই। মই কৰা নাই। এই কেইটামান আছে APHLCৰ নিউজ কৰি থাকে, সেইটো গম পাওঁ, কিন্তু মই কৰা নাই। চেনাৰ নাই এইকেইটা তইতো ট্ৰেইনাৰ হৈছে, ঠিকে হৈছে। মই কৰা নাই ছাৰ, তেখেতৰ নিউজটো মই কৰি আছোঁ। ছাৰে যি ভাল ছ'চাইটিত কৰিছে মই নিউজ কৰি আছোঁ। ছাৰে মানে মোৰ চেনেলটো গম নাপায় দে, চালে গম পালেহেঁতেন। কাৰ্বি নিউজ চাই থাকে দে। গভৰ্ণমেণ্ট যিমান কাম কৰিছে সেইটো দেখাই মানে 20%টো তাত নাই, তাততো কৰি দিয়ক, এনেকুৱা হ'ব পাৰে। কেইটামানে কৰি এইটো মই পানীগাঁৱৰ পৰা তাত কৰে নাই, তাত সেইটোৱে কয়। কাম কৰিছে নাই ছাৰ, সেইটো একদম ক'ব নোৱাৰে আপুনি। মই তেওঁলোকৰ নিউজ কৰা নাই, ছাপোৰ্টো নকৰোঁ, নিউজো নকৰোঁ। মই আপোনাকে ছাপোৰ্ট কৰোঁ। আৰু পানী চানী নোখোৱাই ছাৰ, পানী এগিলাচ মান নোখোৱাই, পানী চানী নোখোৱাই নেকি ছাৰ এগিলাচ মান? পানীও নাই, এনে ধেমালি কৰিছোঁ ছাৰ। নাই নাই, মই এগেইনষ্ট কৰা নাই ছাৰ আপোনাক। মই যি দেখিলোঁ, যিমানখিনি নিউজ আছে, যিমানখিনি মই কাৰ্বি নিউজ পৰ্যন্ত চাব বিচৰা নাই। কাৰ্বি নিউজ লগে লগে কাৰো মই চাব নিবিচাৰোঁ। চাব লাগে, নিউজো চাব লাগে। Because the news has nothing analysis about the matters of the Karbi Anglong. That in the they are the favorites of the TOS mean APHLC. জানো এতিয়া কোনে কোনে I will know about it. গম নাপাওঁ। মইতো APHLC মিটিঙত যোৱাই নাই, নাযাওঁ। The Karbi Anglong, almost the news press, all 90% are supported with the APHLC. So I had nothing there to see the Karbi Anglong news. গম পাইছোঁ ছাৰ, সেইটো বাৰু মোক I am very dislike the news. ডেভেলপমেণ্টটো কৰি আছে, কিন্তু এইবিলাক নেদেখায়। ইমান ৰুলিং পাৰ্টি ইমান কাম কৰিছে, সেইটো নেদেখুৱায়। সেই তাত বান্দৰ আছে, বান্দৰ কথাই কৈ থাকে কথাও নাপালো তোমাকে ফুলনি বজাৰ আপোনাৰ সমষ্টিৰে হয়। মই সমষ্টি হ'লে কি হ'ব?
মোৰ এগেইনষ্টত কাম নাই নাই আপোনাৰ এগেইনষ্টত মই কেতিয়াও কাম কৰা নাই ছাৰ আজিলৈকে আপুনি ক'ব নোৱাৰিব মই কৰিলে মই আহিলোহেঁতেন নেকি ছাৰ আপোনাৰ চাব নোৱাৰো আৰু যিটো হোৱাটছআপ দি দিছে নহয় চব মানে এনেকুৱা দিয়ে মানে আমাৰ ৰুলিঙৰ বিপৰীত মই এইবোৰ চাব নোৱাৰো তেনেকুৱাতো হ'ব নালাগে বিপৰীত হ'ব নালাগে মানে হৈ আছে না তহঁতে ক'লে হ'ব নেকি মইতো কৰা নাই আমিতো কৰা নাই কোনে কৰিছেতো গম নাপাওঁ ছাৰ ইয়াততো বহুত মিডিয়া আছে ফুলনিত সেইকাৰণে মিডিয়া দৰকাৰো নাই মই নিজে নিজস্ব হিচাপে মিডিয়া বনাম মই দৰকাৰ নাই দুসৰা মিডিয়া মই নিজেই মিডিয়া বনাম কি দৰকাৰ হৈছে উগ্ৰপন্থী নিচিনা কাম কৰি আছে এতিয়া মিডিয়াবিলাকে এতিয়া উগ্ৰপন্থী নাই কিন্তু মিডিয়াবিলাকে উগ্ৰপন্থী কেৰেক্টাৰটো এতিয়া চলি আছে সেইটোতো বেয়া কথা এইটো কৰিব কি বেয়া কথা ভালদৰে চাচোন নাই সেইটোৱে কৈছোঁ ভালদৰে মানে যোনে এইবোৰ কৰি আছে সেইটো বেয়া কাম কৰিছে ছাৰ সেইটো হয় তহঁতে ভালদৰে চাচোন যিমান মিডিয়া যিমান আছে এই মিডিয়াবিলাকে গভৰ্ণমেণ্ট অপজিশ্যন কাম কৰি আছে ৰুলিং অপজিশ্যন কাম কৰি আছে এইটো মই পূৰা জানো সেইকাৰণে মই ইলেকশ্যন জিকা লগে লগে যেতিয়া মই বাহিৰত ওলালোঁ মই গোটেই মিডিয়াক হাতৰ লগত উঠাই দিছোঁ মই যি কৰিম মই কৰি থাকিম তহঁতক নালাগে দৰকাৰ নাই মই আগৰ পৰা এডভান্স মই গম পাওঁ না এই মিডিয়াবিলাকে আমাক 2 নম্বৰ কৰিছে কথাটো এইটোৱে সেইকাৰণে মিডিয়া কথা মোৰ ওচৰত ক'লে মুগজ উঠি যায় মোৰ মাথা গৰম হৈ যায় মিডিয়া কি কেৰেক্টাৰ হ'ব লাগে নিজেই জানিব লাগিব না এমিনা ঠেকনি তেনেকৈ মিডিয়া বোলে গছৰ মিডিয়া লগা মিডিয়া যদি হ'ব বিচাৰে ভাল হওক মই একো আপত্তি নাই কিন্তু এতিয়া কাৰ্বি আংলঙত যিমানখিনি মিডিয়া আছে মানে 99% মিডিয়া ৰুলিং অপজিটত কাম কৰিছে 99% টকা ল'ব আমাৰ পৰা কাম কৰিব টচৰ APSSC কামত ইউজ কৰে সিহঁতৰ Nili ingat pasal non nili tunggu angkat saya district press club itu sebenarnya itu di kontopen, udah lagi sebenarnya itu juga Sasar